এই দেখছে জুবিন দা ফর এভার দেখাচ্ছে অলওয়েজ লেজেন্ড বর্তমান গাইছ আহি পালো মানে TRTC তৰি ভিতৰত মানে সুমি যাই কিনি এই লগৰকেইটা ৰখি আছো ফৰ্ম ফিল আপ কৰিব মানে কিবা কৰিব লাগে চ' দে আৰ গাইছ চ' গাইছ মানে ফাৰ্ষ্ট আমি কৰিলোঁ কি বুলি কয়তো মানে ITI কৰিলোঁ প্ৰথম কপা কৰিম আমি মানে 1 বছৰ কোৰ্চ নেক্সট আমাৰ মানে কৰি আছে এই 3D এনিমেশ্যনৰ মানে সেইটো 4 মাহ নে কি হ'ল সেইটো সেই কৰি আছে এইপিনে নিপা ফৰ্ম লৈছে গোটাই ফৰ্ম আছে আগে এই কৰিলোঁ তাৰপাছত এই মুক্ত কৰি দিব হয়নে নহয় গাইছ পুৱে গুড মৰ্নিং জনাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ বাকী গাইছ আজিৰ মানে বতৰটো একদম বয়া চাইলে একদম দেখিছেনে এইবিলাক চব পানীয়ে হওক ৰাস্তাত তেনেও পানী চ' কিনো কৰিম তো বলক তেন্তে বেছি দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু গাইছ সেনেকাই মানে ৰাতিপুৱা চাহ আহিল ৰাতিপুৱা বুলি ক'লেনো কি হ'ব 11টা মানে বাজো এতিয়া কাৰণ অতি থাকিলে চাহ হাতো খেলা আনি হয় এইপিনে গাখীৰ দিয়া চাহ আছে চাই লওঁ আৰু এইপিনে ভুজিয়া আছে আৰু এইপিনে মানে কাটা নেকি মানে শংকাৰ আছে মই যি কওঁ আৰু এইপিনে পেকেট বিস্কুট আছে নিউট্ৰি চইচ বহুত দিনৰ মূৰত খাম যে মানে এই পেকেট বিস্কুট বহুত দিন আৰু খোৱা নাই চ' এতিয়া ধুনীয়াকৈ চাহ হিন্দি খাই লওঁ খাই কিনে তলক লগ পাইছোঁ আৰু এইপিনে ক'তনো যাম বাকীকেইটা লগ গিলাতো স্কুলতে গৈছি চাওঁ আৰু কি কৰোঁ হয়নে নাই গাইছ 2000 years later গাইছ চাওঁতে মানে চাহ তাহ খাৰ পাছত ক'তো যাম আৰু যিহেতু লগকেইটাও কোনো নাই মানে চব স্কুলত গৈছে চ' এনেকৈ দুপৰীয়াৰ মই ভাত খাব আলছোঁ মানে দুপৰীয়াৰ মানে কি ঠাণ্ডা ভাত গাইছ ভাত চাত বনাইছে মই গৰম ভাত নাখাওঁ আৰু টাইম চাই দেখিছেনে দেৰটা মানে 1টা বাজে 1টামান বাজি আছোঁ তো এইপিনে চাই লওঁ ভেন্দি আৰু আলু ভাজা আছে এইপিনে মাংস আছে এইপিনে বুট আছে বুটৰ আঞ্জা এইপিনে বেঙেনা ভাজা আৰু আলু ভাজা আছে তো দিয়াৰ গাইছ মই ধুনীয়াকৈ ভাতখিনি খাই লওঁ সেইখিনি লগ পাইছোঁ মানে কি গোটেই লগকেইটাৰ লগত অলপ ক'ৰবাত ফুৰিব যোৱা প্লেনিং আছে চ' সেয়া আৰু দেখাই দিওঁ আপোনালোকক আৰু গাইছ হাতত দেখিছেনে পুৰা একদম ফাইল চাইল লৈছোঁ কিয় জানিছেনে গাইছ যাব লগা হ'ল TRTC মানে সিদিনা যে গৈছিলোঁ কলেজখনত ITI বুলি যে কৈছিলোঁ মই তো ঠিক আছে কিবা কণ্টেণ্ট ক্ৰিয়েশ্যন নে মানে কি শিকাব মানে 4 মাহৰ সেই ডিপ্ল'মাখনো দিব যিহেতু মই ভিডিঅ' বনাম মোৰ কাৰণেও মানে বহুত খোৱা হ'ব চ' সেইকাৰণে আৰু বৰ্তমান গাইছ দেখিছেনে ৰ'দ কেনে দেখিছেনে এই ৰ'দত গাইছ আমি গাড়ী ৰখি আছোঁ নিপা আছোঁ এইপিনে আৰু এইপিনে আছে টিকলি মানে বান্ধান নি এইপিনে আছোঁ গাড়ী এতিয়াও গেলি গাড়ীত মানে গটো নাই হয় গাড়ী গিলা পইচা লগা বেছি খায় এই নাজা যা আৰু চলি আছোঁ গাড়ী ৰখাব নাপাৰ নিপা তো বেলেগ গাড়ী ৰখাবা কিন্তু চ' দে আৰু গাইছ এতিয়া যাব লাগিব কলেজ মানে TRTC গেলি তোৰ পৰা আৰু আহিব লাগিব বহুত কাম গাইছ এই দেখছে জুবিন দা ফৰ এভাৰ দেখাচ্ছে অলৱেজ লেজেণ্ড আৰু গাইছ এই মানে পটনীৰ ৰাস্তাখিনি মানে ভাল নেটখিলো কি কম গাইছ আপোনালোকক মানে বহুত বেয়া শান্তি ৰাস্তা কেইটামান যদি মানে এম্বুলেঞ্চ যদি ইমাৰ্জেঞ্চি যাব লাগে একান্তি ৰাস্তাৰ কাৰণে বহুত দেৰি হৈ যায় তো কি কম আৰু তো কোনোবাই যদি এই ভিডিঅ'টো চাই আছে শ্বেয়াৰ কৰবা যাম ভাই এই ৰাস্তাটো জল্দি মানে বনোৱা মানে ব্যৱস্থা লয় কাৰণ ৰাস্তাটো বহুত বেছি বয়া কি কম গাইছ ধুনীয়াকৈ আমি মানে গাড়ীত উঠলোঁ আগত নুৰামিন আছে এইপিনে বান্দানী আছে এইপিনে নিপা আছে আৰু এই গাইছে স্কুল ছুটি হৈছে কাষৰ চ' ধুনীয়াকৈ এতিয়া আমি যাওঁ মানে TRTC গ'লে মানে হঠাৎ আহিব লাগে ভাল গাইছ মই কি কাৰণত আহিছোঁ কিন্তু আপোনালোকক কোৱা নাই তো জল্দি কৈছোঁ কি কাৰণত যাই আছোঁ বৰ্তমান গাইছ আহি পালোঁ মানে TRTC তৰি ভিতৰত মানে সুমি যাই কিনি এই লগৰকেইটা ৰখি আছোঁ ফৰ্ম ফিল আপ কৰিব মানে কিবা কৰিব লাগে চ' দে আৰ গাইছ চ' বৰ্তমান গাইছ আহি পালোঁ এতিয়া গাইছ মানে ফৰ্ম চৰ্ম ফিল আপ কৰিব লাগিব নেকি মই তেতিয়া মানে চহী তহী কৰিলোঁ তাতে দেখিছেনে তাতে চহী তহী কৰিলোঁ ধুনীয়াকৈ যিহেতু চহী কৰিব লাগিব আৰু এইগিলাখান গাইছ মই সিদিনা দেখাইছিলোঁ মানে যোৱা ব্লগটোত মোৰ এতিয়া যে আহিছিলোঁ আজি মানে হঠাৎ আহিব লগা হ'ল দুটাও ক'লা মানে ৰাতি হঠাৎ আহিলে মই ভাত খাইছিলোঁ তেতিয়া মোক ফোন মাৰি কিনে ক'লা বুলি আৰু গাড়ীৰ বহুত জামো তো এতিয়া ধুনীয়াকৈ ফৰ্ম চৰ্ম লৈ ফিল আপ কৰি কিনে জমা কৰোঁ তাৰপাছত লগ পাইছোঁ আপোনালোকক বৰ্তমান গাইছ মানে আহি পাইছোঁ আৰু আহি কিনে আমাক ছাৰে মানে ফৰ্ম দিলে আপুনি গোটাইলে ফৰ্ম লগত লাগি আছে কিন্তু মই কৰা নাই ফৰ্ম ফিল আপ মোকতো কাৰণ গাইছ টিকলি কৰি দিব চ' মই এতিয়া এনেকৈ ৰখি আছোঁ কাৰণ টিকলিখন কৰা হ'লে মোক দিব মানে বান্দানীখন কৰা হ'লে মোক দিব বান্দানী একদম পুৰা কৰি আছে দে কৰ আৰু কি হ'ল মই সেইখিনি বহুত সৰু কৈছোঁ মাত্ৰ আৰু আপোনালোকে ইগন'ৰ কৰা চ' বৰ্তমান গাইছ আমি এতিয়া ওলাই গ'লোঁ ভিতৰৰ পৰাই কাৰণ ডকুমেণ্টছখিনি আমি ফটো ষ্টেট কৰিব লাগে তো সেইখন ডেট বস্তু মানে ফটো ষ্টেট কৰি কিনি যাওঁ আৰু গাইছ মানে আমি কপা কৰিম বুলি ভাবিছিলোঁ মানে কোনোবা যদি আছে মানে আগতে কৰা চ' কমেণ্টত কৈ দিবাচোন মানে ভাল নে বেয়া মানে ফাইদা বস্তুটোত আছে নে নাই চ' ধুনীয়াকৈ এতিয়া আমি ফটো ষ্টেট কৰি লওঁ ফটো ষ্টেট কৰি সেইখিনি মানে ডকুমেণ্টছখিনি জমা দিওঁ আৰু অনলাইন কৰিব লাগিব সেই আৰু বেলেগ কাম একো নাই আৰু চ' গাইছ মানে ফাৰ্ষ্ট আমি কৰিলোঁ কি বুলি কয়তো মানে ITI কৰিলোঁ প্ৰথম কপা কৰিম আমি মানে 1 বছৰ কোৰ্চ নেক্সট আমাৰ মানে কৰি আছে এই 3D এনিমেশ্যনৰ মানে সেইটো 4 মাহ নে কি হ'ল সেইটো সেই কৰি আছে এইপিনে নিপা ফৰ্ম লৈছে গোটাই ফৰ্ম আছে আগে এই কৰিলোঁ তাৰপাছত এই মুক্ত কৰি দিব হয়নে নহয়
বৰ্তমান গাইছ আমি আহি পালোঁ কম্পিউটাৰৰ মানে দোকানতে ধুনীয়াকৈ ফটো ষ্টেট কৰি লওঁ কৰি কিনে আপোনালোকক লগ পাইছোঁ হাতত চব ডকুমেণ্টছ খিনি লৈ আহিছোঁ A few moments later. চ' গাইছ বৰ্তমান এইফালে আছে মোৰ লগত নুৰামিন আৰু এইপিনে আছে আমাৰ নিতুমণি আৰু এইপিনে আমাৰ মনোজ এইপিনে নিপা আৰু এইপিনে টিকলিয়া দুটা আছে চ' এতিয়া আমি ধুনীয়াকৈ মানে যাইছোঁ অলপ ফুৰিব মানে আমাৰ কামখিনি হৈ গ'ল কৰা এতিয়া আমি ধুনীয়াকৈ ব্ৰিজত তলে মানে অলপ ফুৰি ফুৰি যাওঁ কোৱাই গ'ল কথাষাৰ আমি ফুৰি ফুৰি ধুনীয়াকৈ যাওঁ মানে যাওঁ যদি গম পাইছিলে আৰু মানে আজি হঠাৎ আহিব লগা হ'ল মানে আজি যদি নকৰিলে আমাৰ পাছত গ'লে মানে মিষ্টেক হৈ গ'ল মানে বস্তুটো হয় হয় দিয়া আগে দি গাইছ এগেইন মানে সিদিনাৰ নিচিনা মানে ছেম বেয়া ৰাস্তাৰে মানে আহিব লগা হৈছে সিদিনাৰ নিচিনা ছেম বেয়া ৰাস্তা এহঁতি মানে অলপ অতকৈ খাই দিয়ে সিহঁতি পানী নখচলাই কিন্তু মোৰ অলপ মানে পানী খচা গেছি আৰু চ' কিনো কৰিম কষ্টটো কৰিবই লাগিব যদি আগত যদি মজা ভিউ দেখা পাওঁ হয়নে নহয় সিদিনাতো গেছোঁ সিদিনা ৰাস্তা নেদেখালোঁ কিন্তু আজি পুৰা ৰাস্তা দেখাম এই ৰাস্তা এই গতি কি কৰিবি আৰু উপায় নাই অলপ এডজাষ্ট মানে কৰিব পাৰছোঁ কাৰণ আমি সিদিনা আহিছিলোঁ তহঁতৰ কাৰণে অলপ প্ৰব্লেম হ'ব বাৰু হয়তো চ' উপায় নাই আৰু বল একো নাই যোজন চ' গাইছ ধুনীয়াকৈ যাই আছোঁ মজা ভিউৰ সৈতে চাই লওঁ আগত এই শৰাইঘাট দলং এই ব্ৰিজখন আগত দেখা নাপায় দিয়ে আগ চাই দি আছে আৰু হাতত লৈ লৈছোঁ এটা কেম্পা এইপিনে নিপা আছে এইপিনে আছে বান্দানী আৰু এতিয়া চ' এতিয়া ধুনীয়াকৈ যা কেম্পাটো বোলে এই খুৱাইছে ক'ব নালাগে দে গোটাই এনেকৈ এই দেখছে 10 টকা দি খোৱাৰ কাৰণে উৎপাত ক'ব ধৰিছি চ' দে আৰু গাইছ আমি আছোঁ মানে শৰাইঘাট মানে ব্ৰিজৰ মানে তলত মানে শৰাইঘাট দলঙৰ তলত আছে চাই লওঁ কি মজা ভিউ দেখিছে নে ইয়াৰ পৰাই এই তলত বৰ্তমান আমি এনেকৈ আছোঁ আৰু ইয়াৰ এই গাইছ ভিউটোৰ কথা কি ক'ম ইফালে গাইছ মানে ছানছেট হ'বৰ টাইম হৈছে চাই লওক বাৰু মই দেখাই দিলোঁ আৰু কি ক'ম গাইছ ধুনীয়া লাগছে সঁচা কিনি ভাল লাগছি নে আৰু আমি আমাৰ যদি চিট পাওঁ বেছিকৈ আমি এতিয়া আহি পাব লাগিব নে নহয় যদি গাইছ আমি TRTCত মানে চিট পাওঁ তেতিয়াতো আমি ইফালে মানে সদায় অহা যাব কাৰণ যিহেতু কলেজত আহিলে মানে এইটো চাইডে অহা যাবই আৰু এনেকৈ আৰু এইপিনে গাইছ ব্ৰহ্মপুত্ৰ নদীটো চাওক গাইছ কি মজা লাগিছে ভিউ সঁচাকৈ কৈছোঁ বহুতেই বেছি ভাল লাগে ল'লোঁ আইচক্ৰীম চাই লওক মানে যাবা ৰাতি লৈছোঁ 10 টকা এবাৰ ল'লোঁ 20 টকা খাব লাগছে চব একদম দে দেখা তহঁতি 10 টকা ল'বি হা লৈ ল তই চেক ল'ব আৰু এইগিলা কাপোৰ কিয় চাইছিলি তই কাষত কাপোৰ থকা কাপোৰ ল'ব নালাগে তহঁতৰ নাই ঠিক চ' দে আৰু গাইছ ধুনীয়াকৈ খাই যাম আইচক্ৰীম মজা লাগছে গাইছে না এনেকৈ মানে ডাইৰেক্ট TRTC মানে আমিনগাঁৱৰ পৰাই আহি পালোঁ ঘৰ আৰু দেখছে নে গাইছে মোৰ ড্ৰেছ মানে চোলাটো কেনে ইউনিক মানে আজি বহুত দিনৰ মূৰত এনে চোলা পিন্ধিলোঁ গৰমৰ কাৰণে কিনো কৰিম এইপিনে টাইম চাই লওঁ টাইম বাজিল 7টা মানে 6:30 বজাত আহি পাইছোঁ গা চা ধুই ফ্ৰেছ হৈ ল'লোঁ চাহ মানে এতিয়া ধুনীয়াকৈ মই চাহ হেঁতি খাওঁ চাহৰ লগত কি আছে আপোনালোক দেখাই দিছোঁ তাৰে আগতে অলপ মানে বিস্কুট লৈ আহোঁ চ' গাইছ এইপিনে আহি গ'ল হাতত অৰিয়া বিস্কুট মানে মই অৰিয়া বিস্কুট আনিব গৈছিলোঁ দোকানত তাৰে পিনে চাহ আছে তো মই ধুনীয়াকৈ খাই লওঁ খাই কিনে আপোনালোকক লগ পাই আছোঁ চ' গাইছ ধুনীয়াকৈ চাহ তাহ খাই ল'লোঁ এতিয়া বনাম মই মেগী কাৰণ গাইছ এতিয়া মানে ভাত খাবৰ টাইম হৈছে মই আৰু বেলেগ ক'তো যোৱা নহ'লা এতিয়া ধুনীয়াকৈ মেগীখিনি বনাওঁ আৰু আপোনালোকে চাই থাকিব অলপ কৰি তো এতিয়া ধুনীয়াকৈ গাইছ মই মানে মেগীখিনি ৰঙা মেগী 1 পেকেট মানে ঘৰৰ পৰাই দিছোঁ এই ৰঙা মেগীৰ মছলাটোতে ধুনীয়াকৈ দিছোঁ এইপিনে পেকেট মছলা মানে থোৱা আহিছোঁ তাতে মই ধুনীয়াকৈ বনাব লাগে আৰু গাইছ এনেকৈ লাৰি কি কওঁ মানে নাই গাইছ চ' এনেকৈ এতিয়া মই ধুনীয়াকৈ বনাওঁ আপোনালোকে চাই থাকিব আৰু অলপকৈ দেখাম যিহেতু আকলা মানুহ বনাইছোঁ এনেকৈ আকো নাই গাইছ হাতেৰে কেমেৰা কৰিব লাগে হাতেৰে বনাব লাগে চ' আৰু বেয়া চেয়া নাপাব আৰু আপোনালোকে গাইছ মোৰ মেগী হৈ গ'ল ৰেডি চাই একদম কি ধোৱা হৈছে গাইছ আৰু কি কম একদম দেখি খাওঁ লাগছে বহুত দিনৰ মূৰত মেগী বনালোঁ ঘৰত চ' মই এতিয়া ধুনীয়াকৈ মেগী আৰু ভাত খাই লৈ আপোনালোকক দেখাই দি আছোঁ আৰু গাইছ এনেকৈ ধুনীয়াকৈ আহি গ'ল মোৰ ৰাতিৰ সাজ আপোনালোকক দেখাই দি আছোঁ এইপিনে আছে গাইছ মিলি চব্জি বনাইছিল তৰকাৰী এইপিনে বেঙেনা আছে মানে বেঙেনা ভজা আৰু এইপিনে মেগী আছে এইপিনে দালি আছে আৰু এইপিনেও বেঙেনা ভজা আছে আৰু এইপিনে গাইছে কাষতে ভেন্দিও আছে আৰু এইপিনে মোৰ ভাত চ' গাইছ মই ধুনীয়াকৈ ভাত খেতি খাওঁ নে কি কওঁ তো আজি আৰু ক'তো নাযাওঁ আৰু তো যদি আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব একদমে নাপাহৰিব মানে গাইছ 1K ছাবস্ক্ৰাইবাৰ মোক বেছি নালাগে আৰু 200-300 মান লাগে চাগে চ' আপোনালোকে জলদি ছাবস্ক্ৰাইবটো কৰি দিয়ক 1K কৰি দিয়ক চ' দেয়াৰ গাইছ আজিলৈ এইখিনিয়ে লগ পাম নেক্সট ব্লগত বাই বাই গাইছ জয় জুবিন দা জয় অসম।